আমাৰ 50% লেট্ৰিঙৰ কাম হৈ গ'ল। এতিয়া আমাৰ চাট ঢালিব, এইবিলাক ৰেডি কৰি আছে, বাঁহ চাহ ৰেডি কৰি গৈ পেলাই সিহঁতে ইয়াতে পূৰা ধুনীয়াকৈ খানা চানা বনাইছে। এয়া খানা চানা পূৰা বনাইছে, ইয়াতে খানা বনাই আছে। তাৰপিছত এইফালে লেট্ৰিঙৰ টেংকিটো 50%। এনেকুৱা ভাল মিস্ত্ৰী লাগিলে মোক ফোন কৰিব, আপোনালোকক নাম্বাৰ দি দিম। এইটো চাওক ধুনীয়াকৈ কৰি আছে, এইটো হৈছে মেইন মিস্ত্ৰী। কিবা কবি ভাই, কৈ দি, আপোনালোকক লাগিলে যাম বুলি কওক। চাদৰ কামবিলাক এনেকৈ কৰি আছে ওপৰত। মই একবাৰ ওপৰত উঠি চালোঁ। এইফালে ভাইটিহঁতো আছে, সেইটো চাওক। আৰু ফাইনেলি টেংকিৰ কাম 50% কমপ্লিট হৈছে। এতিয়া এইবিলাক কৰি আছে, এইফালে চাট ঢালিব আজি, এইবিলাক ৰেডি কৰি আছে।